পুরো আগস্টের ব্লগটো হব সো কেনেকৈ কলেজত কি হয় সব শেয়ার কৰিম মানে মোৰ এক্সপিৰিয়েঞ্চটো সব শেয়ার কৰিম আৰু কলেজত ৰেলী চলি কিবা কিবি কালচাৰেল প্ৰগ্ৰামো আছে সব শেয়ার কৰিম এতিয়া গৈ আছোঁ কলেজত আকৌ আহিম স্কুলত মই পৰা পঢ়ি গৈছোঁ ইয়াতো আহিম আহি কিনে সব শেয়ার কৰিম আজি পুৰা দিনটো ক'ত ক'ত যাওঁ কি কৰোঁ সব শেয়ার কৰিম ব্লগে ভিডিঅ কন্টিনিউ কৰোঁ আমি যাওঁতে যেতিয়া আজমল মডেল কিবা কলেজ এইটো স্কুল হয় কলেজ নহয় চাওঁ ডেকৰেশ্যনটো বহুত ধুনীয়া লাগিছে ৰাস্তাত আৰু কি ব্লগিং কৰিম পুৰা কলেজত গৈ ব্লগিং কৰিম কাৰণ দীঘল হৈছে ৰাস্তাত ব্লগিং কৰোঁতে কৰোঁতে আৰু আমাৰ লগত মোৰ ফ্ৰেণ্ডবিলাক আছে কিন্তু ফেচ নেদেখাব কিন্তু এজনক দেখাব পাৰোঁ এইটো দেখাব পাৰোঁ এটাই বস্তু আপোনালোকে কমেণ্ট কৰিব আব্দুল্লাই ব্লগত এনেকুৱা চুলিখিনি কিয় কৰি থাকে মানে ব্লগ ষ্টাৰ্ট হ'লে মোৰ এতিয়া আহি যায় কি ক'ম এতিয়াও আহি গৈছে মানে চুলিটো কেনেকৈ দেখা যায় ন কেমেৰাত পুৰা দেখা গৈ আছে মোৰ চুলিটো কেনেকৈ দেখা গৈ আছে মানে অলপ বিয়া হৈ আছে তো সেইকাৰণে ঠিক কৰিলোঁ আৰু চ' এতিয়া আৰু কলেজত গৈ ব্লগ ষ্টুডিঅ' কৰি আছোঁ ইয়াত পুৰা আৰু চ' ফাইনেলি স্কুলত যাই পাই গ'লোঁ আমাৰ ডন দাদা কেমেৰামেন হৈছে এতিয়া ফটো তুলি আছে আমাৰ ছাৰহঁতৰ ফটো শ্বট চাওঁ চ' গাইছ এতিয়া আমাৰ ৰেলী প্ৰগ্ৰাম হ'ব বাকী প্ৰগ্ৰাম মোবাইল ফটো শ্বটো তোলা দাদাহঁত আহিছে আমাৰ আইটো যিটো ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আমাৰ বক্সৰ গাড়ী আহি গ'ল এতিয়া পুৰা আহি গ'ল এতিয়া আমাৰ ৰেলী আৰম্ভ হ'ব নেগোষ্ঠী হৈ গ'ল আমাৰ কলেজত এতিয়া আমাৰ কিমান দীঘল এইটো পুরো বহুত দীঘল আছে এইটো পুরো এতিয়া আমি লম লৈ কিনে যাম আমার ফ্ল্যাগটো চাওক কিমান দীঘল আগে মে এক তো পিছে মে তো বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম
दिलवाली ने किसी मतवाली ने हमें खत लिखा है हमसे पूछा है फाइनली आगुवाई पाई गलो कॉलेज रुको एक बात डियर स्टूडेंट तो लग रहा है काफी थके हैं, पसीना बहा है ना, लेकिन ये कुछ नहीं है, ये जो हमारे वीर जो हम लोग को स्वाधीन दिलाए हैं, उन लोगों ने देश को खून के बदले हम लोग को स्वाधीन दिया है, वो लोग ने हम लोग के लिए शहीद किया है, अपना जान को कुर्बान किया है, तो एक थोड़ा सा हम लोग का पसीना ये कुछ नहीं है, ठीक है ना। आगे भी ऐसे हम लोग के साथ देंगे, ऐसे सत्कार्यों में आप लोग सब आगे इसी के साथ हम यही आप लोग से विश्वास है। और आज का ये जो रैली है जय जवान जय किसान, क्योंकि जय जवान जो हम जवान है और देश के सिपाही जो हम लोग को प्रोटेक्ट कर रहे हैं, और जो जय किसान जिससे हम लोग को योगदान मिल रहे हैं, उनके नारे से आज का रैली खत्म करेंगे। जय जवान जय जवान जय जवान। सो फाइनली गाइस আমি ৰেলীৰ পৰা আহি গ'লো, এতিয়া আমাৰ য'ত কালচাৰেল প্ৰগ্ৰাম আছে কালচাৰেল প্ৰগ্ৰামটো এটেণ্ড কৰি চব বলো গাইছ কালচাৰেল প্ৰগ্ৰামত যাম। তো গাইছ এতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰাম ওপৰত গৈ আছোঁ মানে ফাইনেলি গাইছ এতিয়া প্ৰগ্ৰামটো ওলাই গ'লোঁ। চ' এতিয়া যামগৈ মানে স্কুলত যাব লাগে, মই য'ত পৰা পঢ়ি আছোঁ ইয়াতে যাব লাগে। চ' সেইকাৰণে প্ৰগ্ৰামটো এটেণ্ড কৰিব মানে পূৰা এটেণ্ড কৰিব পৰা নাই মানে। এতিয়া কলেজৰ পৰা ওলাই আছোঁ, এতিয়া যাম ঘৰত, মানে আগৰ স্কুলত যাম, ঘৰতো নাযাওঁ। এতিয়া মোৰ আগৰ স্কুলত যাম, গৈ ইয়াতে প্ৰগ্ৰাম আছে, ইয়াতে ছাৰে মাতিছে যাবলৈ, চ' ইয়াতে গৈ আছোঁ। আৰু ফ্ৰেণ্ড এতিয়া ভাই ভাইয়ে বহুত ভিডিঅ' চিডিঅ' কৰিছে ভালকৈ, আপোনালোকে চাব, ভাল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লাষ্ট ভাল ভাল ভিডিঅ' আহি আছে, আপোনালোকে ভাইট চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া দেশক আজি আমি বহু কষ্ট কৰিছোঁ, তোমালোকেও বহু কষ্ট কৰিছা। দেশক স্বাধীন কৰোঁতে আমি আমাৰ পূৰ্বপুৰুষসকলে যে নেতাজী সুভাষ চন্দ্ৰ বোস, ক্ষুদিৰাম বোস আৰু বিভিন্ন ফ্ৰীডম ফাইটাৰসকলে যিমান কষ্ট কৰে তাৰ 1% আমি কষ্ট কৰা নাই। আৰু তোমালোকে যেনেকৈ আহিছে হাঁচি ফূৰ্তি কৰা, হাঁহি ধেমালি কৰা, আমাৰ পূৰ্বপুৰুষসকলে আমাক যি দি গ'ল স্বাধীনতাৰ নিচিনাৰ দৰে ইমান এটা মহান বস্তু তোমালোকে শ্ৰদ্ধা কৰা আৰু ফূৰ্তি কৰা। আজি তেওঁলোকৰ বাবে আজি তোমালোকে ফূৰ্তি কৰিব পাৰি আছা। জয় জৱান জয় জৱান জয় কিষাণ। জয় কিষাণ। নেতাজী সুভাষ চন্দ্ৰ বোস আমাৰ ঠিক আছে, বলক ভিডিঅ' কণ্টিনিউ কৰোঁ, মানে চিধা স্কুলত ভিডিঅ' কণ্টিনিউ কৰি আছোঁ।